হে গাইজ গুড মৰ্ণিং। আকৌ এটা মিনি ব্লগলৈ স্বাগতম। আজি ৰাতিপুৱাতে এনেকৈ আজি ব্ৰেকফাষ্ট বনালোঁ। ব্ৰেকফাষ্ট মানে ভাতৰ লগত খাবৰ কাৰণে বনালোঁ, কাৰণ আজি যাম গুৱাহাটীলৈ বুলি। গুৱাহাটীত আছে আজি আকৌ এটা প্ৰগ্ৰাম মানে হৈছে আজি জেঠাইহঁতৰ ঘৰত ভাওনা পাতিছে, সেইকাৰণে ঘৰৰ সকলোৱে মিলি পেলাই ভাওনা চাবলৈ ওলালোঁ। আৰু ঘৰৰ পৰা ওলাওঁতেতো ঠিকেই আছিলে, কিন্তু ৰাস্তাতহে বৰষুণে পালে আৰু ঠিক এনেকৈ ৰাতি পাই গ'লোহি লখৰা। আজি গোটেই মাহঁতৰ পৰিয়ালটো একগোট হৈছে, মানে যোৰহাটৰ পৰাও আহিছে আৰু এইপিনে ভাগিনজনী মোৰ, তাই মোক দেখি পেলাই মানে বহুত দিনৰ মূৰত লগ পাইছে ন। আৰু এইপিনে আইতা মানে আনাই বুলি কওঁ আমি, মাৰ মাক। তো বহুত দিনৰ মূৰত লগ পোৱাৰ পিছত এনেকৈ সকলোৱে মিলি পেলাই কথা, এইপিনে মাৰ বাইক। তো এনেকৈ আছিলে সকলোৱে মানে এইবিলাক চব নিজৰ ককাই ভাইৰ দৰে। এনেকৈ এটা অনুষ্ঠান পাতিলে সকলোৱে লগ হোৱা যায়। আৰু এইখনে আছিলে ভাওনা মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ। তো আজি মিনি ব্লগটো এনেকৈ আছিলে। কেনেকুৱা লাগিলে সকলোৱে কমেণ্টত জনাব। বাই বাই।